জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ গণতান্ত্রিক মুর্দাবাদ এমপি সাহেব গোবে এমপি সাহেব গোবে ট্রাইবেল ইউনিটি ট্রাইবেল ইউনিটি ট্রাইবেল ইউনিটি জিন্দাবাদ জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ যে এছটি ষ্টুডেণ্ট সেই সকলোবোৰ এছটি ষ্টুডেণ্টক আপোনালোকে অনাগত দিনত দেখিবলৈ নাপাব। তো সেই আমাৰ সকলোৰে অনুৰোধ আৰু আমি প্ৰতিবাদ কৰি আহিছোঁ। যদিও আগন্তুক আহি থকা দিনত সেই 6 জনগোষ্ঠী যদি জনজাতিকৰণ কৰা হয় তেনেহ'লে আমি এই নৱপ্ৰজন্মই কেতিয়াও ভাগৰা নাই আৰু ভাগৰি নাযাম আৰু আকৌ আমি বিবেচনা কৰি বেলেগ এটা উপায় উলিয়াই দিবৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, ইয়াত আদিত্য খাগলাৰী কোন, ইয়াত ট্ৰাইবেল সংঘ কোন বুজিবলগীয়া কোনো এনেকুৱা ধৰণৰ প্ৰশ্ন কোনো জাতি জনগোষ্ঠীয়ে কৰিব নালাগে। যদি আদিত্য খাগলাৰী কোন বুলি আজি প্ৰশ্ন কৰে তেতিয়াহ'লে ইয়াত আদিত্য খাগলাৰী সকলো ওলাই আহিব, সকলো ঘৰে ঘৰে বিম্বৰ দেউৰী ইয়াত ওলাই আহিব। গতিকেলৈ ট্ৰাইবেল বস্তুটো এনেকুৱা বস্তু আমি খুজি পোৱা বস্তু নাছিলে, এইটো দিয়া বস্তু আমাৰ ৰাইট। গতিকেলৈ সকলো জাতি জনগোষ্ঠীক আমাৰ ভাইসকলক আমি এটাই আহ্বান কৰিছোঁ, আপোনালোকৰ বিৰুদ্ধে আমাৰ এই আন্দোলন নহয়, আমাৰ আন্দোলন হৈছে চৰকাৰৰ যিখিনি নিৰ্ণয় লৈছে সিদ্ধান্ত লৈছে এইখিনিৰ ভিত্তিতে। ঠিক আছে।